নমস্কাৰ বন্ধুসকল, আজি মই উপস্থিত আছোঁ দৰং জিলাৰ গড়গড়ি গাঁৱত। মহেন্দ্ৰ বৰুৱা বৰদেউতাৰ ঘৰত আছোঁ। এখেতে মীন পালন কৰে, মাগুৰ মাছ, কাৱৈ মাছ। টেংকি বনাই লৈছে, টেংকিতে পালন কৰে। তাৰপিছত কেঁচুসাৰ প্ৰস্তুত কৰে। তাৰপিছত আৰু আপোনাৰ কি আছে? কুচিয়া আছে, কুচিয়া পালন কৰে। তাৰপিছত বতা চৰাই আছে, ৰাজহাঁহ, ফিচাৰী আছে, তাৰ ব্ৰইলাৰ হাঁহ আছে, কাঠফুলা কৰে। গতিকে এখেতৰ আজি এটা সাক্ষাৎকাৰ ল'ব আহিছোঁ আৰু আপোনালোকক দেখুৱাম মাছ কেনেকৈ ক'ত পালন কৰে, কেঁচুসাৰ ক'ত প্ৰস্তুত কৰে। মৌ পালন আছে, পাহৰিছিলোঁ। এতিয়া বৰদেউতাই আমাক মাছ ধৰি দেখুৱাব। ইয়াতে কোনটো জাতৰ কাৱৈ মাছ আছে ইয়াত? ভিয়েটনামৰ কাৱৈ আছে, ভিয়েটনাম কাৱৈ। আৰু মাগুৰটো লোকেল মাগুৰ হয়। এতিয়া মাগুৰ আৰু কাৱৈ মাছ ধৰি দেখুৱাব। ইয়াতে টেংকি বনাই লৈ মাগুৰ আৰু কাৱৈ মাছ পুহিছে ইয়াতে। পাইপৰ ভিতৰত মাছ সোমাই। এতিয়া পাইপৰ ভিতৰত মাছ আছে। পানীখিনি শেষ হোৱাৰ পিছত মাছবিলাক ওলাই পৰিব। আহিছে কাৱৈ, ভিয়েটনামৰ কাৱৈ এইবিলাক। এইবিলাক টেংকিত পালন কৰা কাৱৈ মাছ, ভিয়েটনামৰ কাৱৈ। কিলো কিমানকৈ বিক্ৰী কৰে এইটো? 500 টকা কিলো। আপোনালোকে লাগিলে আহিব পাৰে, পাই যাব ইয়াতে। এইবিলাক কুচিয়া। এইটো কিমান দিনৰ এইটো কুচিয়া? হয়, 1 মাহ 2 মাহৰ কুচিয়া এইটো। এইখিনিতে পানী বেছি হৈ আছে নহয়, সেইকাৰণে লুকাইছে আৰু। এইডাল ডাঙৰ হ'ব লাগে। সেইডাল সেই ওপৰতে আছে। ডাঙৰ এনেকুৱা আছে আৰু ইয়াতে। হয়, অলপ হেৰি কুচিয়াটো কেনেকৈ বিক্ৰী কৰি আছে এতিয়া? 600 টকা কিলো। বিক্ৰীটো হৈ থাকে মাজে মাজে। এইখিনিতে গোটেইখিনি আছে। এইবিলাক কুচিয়া ইয়াতে পুহিছে, বিক্ৰীও কৰে। কিলো 600 টকাকৈ। আপোনালোকক লাগিলে ইয়াতে আহি যাব। এতিয়া আহিছে বতা চৰাই চাবলৈ। বতা চৰাই কেইটামান আছে বৰ্তমান? 8টাহে আছে। আগতে বিক্ৰী কৰিলে? পোৱালি কিনি আনে ইয়াত ফুকাৰ? ইয়াতে জগাব পাৰি? হয়। কিমান ডাঙৰলৈ হয় ইহঁত? ইমানে ডাঙৰ? হয়। আচ্ছা, বেছি ডাঙৰ নহয়? ঠিক আছে বাৰু। এইটো আমাৰ লোকেলা? হয়। চামেলি বুলি কয়? চামেলি বুলি কয় নেকি? হয় হয়। এইফালে ফিচাৰীটো আছে পিছফালে। এইবিলাক হাঁহৰ পোৱালি। এইফালে ৰাজহাঁহ আছে আৰু আগৰ ফালে গৈছে। হয়, সিপাৰে গৈছে, ওলাই গৈছে হাঁহবোৰ। ফিচাৰী আছে ইয়াতে আৰু এটা আছে সেইফালে আগৰ ফালে। ইয়াতেও কেঁচুসাৰ আছে। 30-40 কিলো। কাৰণ বেলেগত নকৰি নিজৰ ঘৰৰ
কাৰণে এই এনেকুৱা এই টেংকিটো এইবিলাকতো কৰিব পাৰি ইয়াত এইবিলাক কেঁচু এইটো হৈ গৈছে না দিব পৰা হৈ গৈছে মই নিলে ইয়াৰ পৰা নিব পাৰিম নে বেলেগ আছে আছে বেলেগ এইবিলাক কেঁচু সাৰ এইবিলাক হৈ গৈছে এতিয়া মই খালি শুকুৱাই কথা চেঁহ শুকুৱাব লাগিব চেঁহ শুকুৱাব লাগে এনেকুৱা আৰু তাৰ যিটো ৰস এই ৰসটো এইবিলাক হাৰ্মি ৱাছ বুলি কয় এই বটলিং যে কৰিছোঁ এইবিলাক হাৰ্মি ৱাছ এইটো সাৰ তিনিটামানকৈ টকা ইয়াত আলক এইটো কাঠফুলা ইয়াতে উৎপাদন কৰা হয় 3টামানকৈ আলক কিন্তু এতিয়া এইটো এটা এনেইহে আছে বাৰু এতিয়া শেষ হৈছে যে মই এইটো ছিজনত নকৰোঁ ঠাণ্ডা ছিজনত কৰোঁ এটা তিনিটা কাঠফুলা দিব এনেকৈ এটা দুটা তিনিটা প্ৰত্যেক ডালতে 3টাকে দিব ইয়াতে এতিয়া মই 200 মান কৰোঁ এই ইয়াৰ ভিতৰত কি দিয়ে এইটোৰ ভিতৰত বীজ এটা আছে বীজ আছে খেৰ আছে যিটো খেৰ নেকি মই এতিয়া সেই কেঁচু সাৰত দেখুৱাই দিলোঁ এইটো পাতলি মই আকৌ তাতে পেলাই দিলোঁ ইয়াৰ পৰা মানে ফুলটো ওলাই আহে এইটো মানে ভেঁকুৰ এটা ইয়াৰ পৰাই এটা ফুল ওলাই আহে এটা বাট ফুটা থাকে ইয়াতে ওলাব নে নোলায় আৰু এতিয়াও নোলায় এইটো মানে শেষ হৈ গৈছে এনেই তাৰমানে চাম্পল এনেকৈ দেখুৱাবৰ কাৰণে এনে ৰাখি থৈ দিছোঁ আৰু এই মৌ পালন ইফালে আছে হয় মৌ পালনটো চাওঁ ইয়াতে মৌ আছে নাকামোৰেতো কামুৰিব নেকি ওলাই হয় হৈছে না মৌ খাই শেষ কৰিছে টাইমে মৌটো উলিয়াই থাকিব লাগে নেকি হয় কেতিয়া উলিয়াইছিল ইয়াৰ আগত মৌটো বিক্ৰী কৰে না কিমান দাম 500 টকা কিলো 500 টকা মাকৈ খেতিও কৰিছে নেকি অলপমান খাবৰ কাৰণে ঠিকে আছে বাৰু কলা মাহৰ খেতি নিজে কৰে নেকি এইবাৰ কিমান পালে 4 মোন হয় ঠিকে আছে বাৰু এইটো শুকুৱাই কিনে কি কৰিব লাগিব দলিব লাগিব আৰু বিধানটো ইয়াৰ পৰাই ৰাখিব পাৰি হয় মহেন্দ্ৰ বৰুৱা বৰদেউতা হয় আপুনি কেতিয়াৰ পৰা জড়িত এইবিলাক কামত এনেতো কৃষি কামত মই প্ৰায় 25 বছৰমানৰ পৰাই জড়িত কিন্তু একদম মানে সম্পূৰ্ণভাৱে এতিয়া মানে ধৰক আজি ধৰক 10-12 বছৰমান হ'ল 10-12 বছৰ আগতে মই এটা মানে প্ৰশিক্ষণ ল'লোঁ মীন বিভাগৰ ফালৰ পৰা তাৰপিছতে আকৌ কৃষি বিজ্ঞান কেন্দ্ৰ তেওঁলোকে মোক এটা প্ৰশিক্ষণ দিলে কেঁচুসাৰ প্ৰস্তুত এই দুটাৰ প্ৰতি মোৰ এটা মনত মানে এটা ভাল এটা হেৰি হ'ল মানে ধৰক মই এইটোৰ জৰিয়তে ঘৰখন কিবাকৈ চলাই নিব পাৰিম নেকি চাকৰি বাকৰি যিহেতু নাই আমাৰ বৰ্তমান তেনেকুৱা ক্ষেত্ৰত আমি আৰু সৰু পৰিয়াল খেতি মাটিও বিশেষ নাই গতিকে কমটি জাগাতে এইখিনি কাম কৰি এটা ভাল উৎপাদন পাম বুলি ভাবিয়েই তাৰমানে এই কামখিনি মই আৰম্ভ কৰিলোঁ কাৰণ যিহেতু জাগা মোৰ কম যে এইটো এটা মাত্ৰ 15 আৰু ধৰ 15-20 এটা টেংকি এতিয়া জাগা বহুতৰ প্ৰয়োজন নাই এতিয়া এইখিনি মই কৰি ল'লোঁ কৰি লোৱাৰ পিছত এতিয়া মোৰ কাৱৈ মাছ প্ৰায় শেষ হওঁ 1 বছৰ হ'ল আৰু মাগুৰটো প্ৰায় শেষেই এতিয়া পোৱালি মই ধৰক এতিয়া আনি আকৌ ইয়াত পোৱালিটো দিম পোৱালি ৰখাৰ মোৰ বেলেগ ব্যৱস্থা আছে গতিকে তাৰ পৰা ইনকাম এটা হয় আজি ধৰ 10-12 বছৰে মই ইয়াৰ আগত মই বেলেগ এটা টেংকিত কৰিছিলোঁ সেইটো মই বৰ্তমান আছোঁ ঘৰ এটা বনোৱাৰ নিচিনা হ'ল আকৌ নেক্সট এইটো আৰম্ভ কৰিছোঁ আৰু এইটো সিফালে আৰু এটা টেংকি মই আৰম্ভ কৰিম সেইটো কুচিয়া এতিয়াও কুচিয়াটো মোৰ সৰু টেংকিত আছে পাকাৰে টেংকি কিন্তু মই এনেকুৱা একে সমনীয়া আন এটা টেংকিত কুচিয়াটো কৰিম বুলি মই এটা ভাবি আছোঁ আৰু ইয়াৰ পৰা যথেষ্টখিনি লাভ হয় বিশেষভাৱে লাভৱান হৈছোঁ বুলিয়ে মই ক'ব পাৰোঁ আৰু এইটো এটা আদৰ্শ কমটি মাটিটো ফিচাৰী কৰি এনেকুৱা ফিচাৰী এটা কৰি পেলাই মানুহ চলিব পৰা এটা ভাল আৰু এতিয়াতো নিবনুৱা সমস্যাটো বাঢ়ি গৈছে গতিকে এনেকুৱা কাম কৰিলেও উৎপাদন হয় বহু ফালৰ পৰা মানে এইটো আগবাঢ়ি যাব পাৰি নিবনুৱাসকলে ধৰক চাকৰিমুখী হোৱাতকৈ যদি এনেকুৱা ব্যৱসায়মূলক এনেকুৱা ব্যৱস্থা কৰি যদি আগবাঢ়ি যায় তেতিয়াহ'লে তেওঁলোকে স্বনিৰ্ভৰশীল হৈ ধুনীয়াকৈ তেওঁলোক চলিব পাৰিব বুলি মই ভাবোঁ আৰু মই বৰ্তমান চলি আছোঁ বৰ্তমান মোৰ অসুবিধা বিশেষ একো নাই ধন্যবাদ বাৰু।